নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম যুগ্ম সংখ্যাত দীঘলীয়া যোগ 1 ছেকেণ্ডত কেনেকৈ কৰিব পাৰি তাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিছোঁ ইয়াৰ আগতে মই অযুগ্ম সংখ্যাত দীঘলীয়া যোগ কিমান কেনেকৈ কৰিব পাৰি তাৰ বাবে ভিডিঅ' আপলোড কৰিছোঁ সেইটো ভিডিঅ' আপোনালোকে চাব পাৰে এইটো ভিডিঅ' ভাল পালে আপোনাৰ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব তেনেহ'লে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ সো অযুগ্ম সংখ্যাত দীঘলীয়া যোগ কেনেকৈ কৰিব পাৰি 2 পৰা সকলো অযুগ্ম সংখ্যা হয় 2 4 6 8 10 12 14 যিমান হয় অযুগ্ম সংখ্যা দীঘলীয়া যোগ 1 ছেকেণ্ডত কৰিব পাৰি কেনেকৈ কৰিব পাৰি ভিডিঅ'টো চাওক যিবোৰ সংখ্যা 2 দিয়ে হৰণ যায় তাক যুগ্ম সংখ্যা বুলি কয় 2 পৰা আৰম্ভ হ'ব লাগিব 2 4 6 8 10 12 এনেকৈ হ'ব লাগিব তো এনেকুৱা যুগ্ম সংখ্যা যোগ কেনেকৈ কৰিব যুগ্ম সংখ্যা যোগ কেনেকৈ কৰিম 2 ইয়াত কিমানটা সংখ্যা আছে 1 2 3 4 5 6 ছয়টা সংখ্যা আছে গতিকে মই 6 পূৰণ 6 লিখিম যিমানটা সংখ্যা আছে কিমানটা সংখ্যাৰে মই যিমান সংখ্যা আছে ছয়টা সংখ্যা আছে 6 পূৰণ 6 লিখিম প্লাস 6 ৰে যোগ কৰিম যিমান সংখ্যা আছে কিমানটা সংখ্যাৰে কিমানটা এই সংখ্যাটোৰে পূৰণ কৰিম 6 পূৰণ 6 প্লাস 6 আৰু ইনটো যোগ কৰিম কিমান হ'ব 6 গুণ 34 প্লাস 6 ইকুৱেল 42 এই সংখ্যাটো যোগফল হ'ব 42 6 গুণ 34 প্লাস 6 ইকুৱেল 42 তেনেকৈ অংকটো কৰিব পাৰোঁ তাৰ পিছত আছে ইয়াৰ লগত যদি মই আৰু এটা সংখ্যা যোগ কৰি দিওঁ 12 14 আপোনালোকে আৰু দিব পাৰে 14 16 18 20 22 আপোনালোকে চাব পাৰে 1 ছেকেণ্ডতে কৰিব পাৰিব সকলোবোৰ চেষ্টা কৰিব লাগিব 2 4 6 8 10 12 14 ইয়াত কিমানটা সংখ্যা আছে 7টা আছে গতিকে কি কৰিম 7 পূৰণ 7 7 পূৰণ 7 কৰিম প্লাস 7 যোগ কৰিম 7 দিন 49 49 প্লাস 7 ইকুৱেল 56 তো এনেকৈ কৰিব পাৰে আপোনালোকে তো মই ইয়াৰ পিছত যুগ্ম আৰু অযুগ্ম সংখ্যাৰ যোগফল কেনেকৈ একেলগে কৰিব পাৰে তাৰ কাৰণে ভিডিঅ'টো আপলোড কৰিম আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে তেনেহ'লে মোৰ ভিডিঅ'টো ভাল পালে আপোনাৰ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ ইমানে ধন্যবাদ